এ আব্দুৰ ৰছিদ তাৰ ছত্ৰছায়াত চলাইছে গাঁও পঞ্চায়তত হিটলাৰী শাসন। MG এনৰেগা আঁচনিৰ নামত কোনে লুটিছে ধন। অসম চৰকাৰৰ পঞ্চায়ত বিভাগত সংঘটিত হৈ আহিছে এটাৰ পিছত আন এটা দুৰ্নীতি। পঞ্চায়ত মন্ত্ৰী নৱকুমাৰ দলেৰ অধীনত থকা এই বিভাগটো বহুতৰে বাবে হৈ পৰিছে সহজে ধন ঘটাৰ এক আশ্ৰয়স্থল। নামনি অসমৰ ধুবুৰী জিলাৰ 24 নং গৌৰীপুৰ বিধানসভা সমষ্টিৰ দেৱীতোলা উন্নয়ন খণ্ডৰ বৰাইবাৰী গাঁও পঞ্চায়তত বৰাইবাৰী ৪ৰ্থ নং খণ্ড গাঁৱত সংঘটিত হৈছে এক দুৰ্নীতি। পঞ্চায়ত সভানেত্ৰীৰ স্বামী হোৱাৰ বাবেই পঞ্চায়তটোত এক প্ৰকাৰৰ গুণ্ডাৰাজ চলাই আহিছে আব্দুৰ ৰছিদে। এইখন গাঁও পঞ্চায়তলৈ 2020-2021 বৰ্ষত MG এনৰেগা আঁচনিৰ বাবে চৰকাৰে আবণ্টন দিছিল মুঠ 4,16,605 টকা। কিন্তু আব্দুৰ ৰছিদে এই আঁচনিখন বিক্ৰী কৰি দিয়ে বৰাইবাৰীৰ যুৱক চানমিয়াক। এই চানমিয়াই পথছোৱাৰ নিৰ্মাণৰ বাবে কোনোমতে 50,000 টকা খৰচ কৰি বাকী সমুদায় ধন আত্মসাৎ কৰে। দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতিৰ কথা কোৱা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এই কথাবোৰলৈ গুৰুত্ব প্ৰদান কৰক আৰু আপোনাৰ মন্ত্ৰীসভাৰ পঞ্চায়তৰ মন্ত্ৰী নৱকুমাৰ দলে উক্ত দুৰ্নীতিত জড়িত থকা প্ৰতিজন ব্যক্তিক উচিত তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ক। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট, আছাম টুডে লাইভ।